সমস্যা আমাৰ জীৱনৰ এটা ডাঙৰ সত্য হয়। নমস্কাৰ বন্ধুসকল, মই নৱজিত আৰু স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ ইউটিউব চেনেল ট্ৰায়াছামলৈ। বন্ধুসকল, সমস্যা আমাৰ জীৱনৰ এটা ডাঙৰ সত্য হয় আৰু এই কথাটো কিছুমানে বুজি পায় আৰু কিছুমানে সমস্যা বুলিয়ে গোটেই জীৱনটো কান্দি থাকে। বন্ধুসকল, সমস্যা আমাৰ জীৱনৰ প্ৰত্যেকটো দিশতে থাকে আৰু প্ৰায়ে আমাৰ জীৱনত সমস্যা আহে। সমস্যাৰ অবিহনে আমি জীৱনটো কল্পনাও কৰিব নোৱাৰোঁ। যেতিয়া আমাৰ জীৱনলৈ সমস্যা আহে তেতিয়া আমি সমস্যাৰ সন্মুখত প্ৰস্তুত হৈ যাওঁ আৰু কেতিয়াবা এনেকুৱাও হয় যে আমাৰ জীৱনত সমস্যাৰ পাহাৰ ভাগি পৰে আৰু তেনে সময়ত কিছুমান মানুহ ভাগি পৰে আৰু কিছুমান মানুহে নিজকে চম্ভালে। বন্ধুসকল, প্ৰায়ে আমাৰ জীৱনত সমস্যা আহে আৰু তেনেকুৱা সময়ত কিছুমান মানুহে সমস্যাৰ সমাধান কৰিবৰ সলনি সমস্যাৰ বিষয়ে বেছিকৈ চিন্তা কৰে আৰু তেনে সময়তে কিছুমান মানুহে সমস্যাৰ কথা বেছিকৈ চিন্তা নকৰি সমস্যাৰ সমাধান বিচাৰিব চেষ্টা কৰে আৰু তেনেকুৱা মানুহসকলেই সমস্যাৰ সন্মুখত দৃঢ়তাৰে থিয় দিব পাৰে। বন্ধুসকল, আজি মই আপোনালোকক এটা কাহিনী শ্বেয়াৰ কৰিব ওলাইছোঁ আৰু এই কাহিনীটোৱে আপোনালোকক প্ৰেৰণা যোগাব সমস্যাৰ সৈতে যুঁজিবলৈ। তো বলক কাহিনীটো শুনো অলপ। বন্ধুসকল, আপোনালোকে নেপোলিয়ান বোনাপাৰ্টৰ নামটো নিশ্চয় শুনিছে। হয়, সেইজন নেপোলিয়ান যিজন ফ্ৰান্সৰ সাহসী আৰু নিৰ্ভীক শাসক আছিল আৰু তেওঁৰ জীৱনত অসম্ভৱ নামৰ কোনো শব্দই নাছিল আৰু ইতিহাসত তেওঁ মহান সেনাপতিৰ ভিতৰত এজন আছিল আৰু তেওঁ ইতিহাসত বিশ্বৰ সকলোতকৈ মহান বিজেতাসকলৰ ভিতৰতো এজন আছিল আৰু তেওঁৰ সন্মুখত কোনো ৰখি থাকিব পৰা নাছিল। এবাৰ তেওঁ এনেকুৱা বিপদজনক কাম কৰিছিল, তেওঁ মাউণ্টেইন আলপাছ পাৰ হ'বলৈ ঘোষণা কৰিছিল আৰু সৈন্যবাহিনীৰ সৈতে আগবাঢ়িছিল। সন্মুখত এটা বিশাল আৰু আকাশচুম্বী পাহাৰ থিয় হৈ আছিল আৰু পাহাৰটো বগাবলৈ অসম্ভৱ আছিল। নেপোলিয়ানৰ সৈন্যবাহিনীৰ মাজত হঠাৎ হুলস্থুল লাগিল। তথাপিও তেওঁ পাহাৰটো বগাবলৈ সৈন্যবাহিনীক আদেশ দিছিল। তেনেকুৱাতে ওচৰত ৰখি থকা এগৰাকী বৃদ্ধ মহিলাই তেওঁক আহি ক'লে, আপুনি কিয় মৰিব খুজিছে? আপুনি যদি নিজৰ জীৱনটো ভাল পায় তেতিয়াহ'লে ইয়াৰ পৰা ঘূৰি যাওক, কাৰণ ইয়াত যোনেই বগাব চেষ্টা কৰিছে আৰু ঘৰলৈ ঘূৰি যোৱা নাই। আৰু বৃদ্ধ মহিলাগৰাকীৰ কথা শুনি নেপোলিয়ান চিন্তিত হ'ব সলনি অনুপ্ৰাণিতহে হ'ল আৰু বৃদ্ধ মহিলাগৰাকীক ক'লে যে আপুনি মোৰ উৎসাহ দুগুণ বঢ়াই দিলে আৰু এডাল হীৰাৰ মালা এডাল খুলি বৃদ্ধ মহিলাগৰাকীক দিলে আৰু ক'লে, যদি মই বাচি থাকোঁ তেতিয়াহ'লে আপুনি মোৰ জয় জয়কাৰ কৰিব লাগিব। তেতিয়া বৃদ্ধ মহিলাগৰাকীয়ে ক'লে যে তুমি প্ৰথমজন মানুহ যিজন মানুহে মোৰ কথা শুনি হতাশ আৰু নিৰাশ নহ'ল। যিসকল মানুহে কৰিব আৰু মৰিব বিচাৰে আৰু সমস্যাৰ সন্মুখীন হ'ব বিচাৰে তেওঁলোক কেতিয়াও নাহাৰে। আজি শচীন তেণ্ডুলকাৰক ক্ৰিকেটৰ ভগৱান বুলি কোৱা হয়, কিয়নো তেওঁ লাগতিয়াল সময়ত চমৎকাৰী খেল দেখুৱাইছিল আৰু ভাৰতীয় ক্ৰিকেট টীমক সমস্যাৰ পৰা বাহিৰ কৰিছিল। এনেকুৱা নহয় যে সমস্যা কেৱল আমাৰ নিচিনা মানুহৰ জীৱনতহে আহে, সমস্যা ভগৱান ৰামৰো জীৱনতো আহিছিল। বন্ধুসকল, ভগৱান ৰামৰ বিয়াৰ পাছত বনবাসৰ সমস্যা আহিছিল আৰু তেওঁ সকলো সমস্যা আদৰ্শভাৱে সমাধান কৰিবলৈ চেষ্টা কৰিছিল আৰু সেইকাৰণে তেওঁক মৰ্যাদা পুৰুষোত্তম বুলি কোৱা হৈছিল। বন্ধুসকল, সমস্যাই আমাক আদৰ্শ কৰি তোলে। বন্ধুসকল, এটা কথা মনত ৰাখিব, আমাৰ জীৱনত সমস্যাবোৰ একাপ গৰম চাহৰ দৰে আৰু এই গৰম চাহকাপ যোনে ফুকিয়াই খাব জানে সেইসকল লোকেহে সফল হ'ব পাৰে। সেইকাৰণে বন্ধুসকল, সমস্যালৈ ভয় নাখাব, দৃঢ়তাৰে সমস্যাৰ আগত থিয় দিব, তেতিয়াহে আপোনালোকে সফল হ'ব পাৰিব, সমস্যাৰ লগত জিকিব পাৰিব। বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, লগতে কমেণ্ট কৰিব,
শ্বেয়াৰ কৰিব, এলাহ নকৰাকৈ ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো বজাব আৰু অল নটিফিকেশ্যনটো অন কৰি দিব, যাতে আমাৰ আহিবলগীয়া ভিডিঅ'বোৰৰ নটিফিকেশ্যন সকলোতকৈ প্ৰথমতে আপোনাৰ মোবাইলত পায়। তো বন্ধুসকল আজিলৈ ইমানেই আছিল। ধন্যবাদ। জয় আই অসম।